মই কেতিয়াও ভবা নাই বা মোৰ এতিয়াও বিলিভ হোৱা নাই যে মই এনেকুৱা এটা ভিডিঅ' বনাই আছোঁ বা মই কেতিয়াও ভবা নাই মই এনেকুৱা এটা ভিডিঅ' বনাম য'ত মই ক'ম যে আমাৰ জুবিন দা আমাৰ মাজত নাই। মোৰ কাৰণে গান বুলি ক'লে জুবিন দা হয়। সৰুৰে পৰা যিজন মানুহৰ গান শুনি শুনি ডাঙৰ হ'লোঁ, যিজন মানুহে আমাক শিকালে সপোন দেখিব লাগে, যিজন মানুহৰ পৰা সপোন দেখা শিকিলোঁ, যিজন মানুহ আমাৰ সদায় ইয়াত থাকে, সেইজন মানুহ আজি আমাৰ পৰা আঁতৰি গ'ল, সেইজন মানুহক আমি হেৰুৱাই পেলালোঁ। ষ্টিল আই কান্ট বিলিভ। জুবিন দা মোৰ কাৰণে এটা ছিংগাৰ নহয়, এজন ছিংগাৰ নহয় বা এজন কম্প'জাৰ, তেনেকুৱা নহয়, তাতকৈ বহুত কিবা। আৰু এইটো চবৰে কাৰণে আপোনালোকে ফিল কৰিব পাৰি আছে। এজন এনেকুৱা মানুহ যোনে আমাক শিকালে যে সপোন দেখিব লাগে হা। এজন যোৰহাটৰ পৰা অহা এটা মিডিল ক্লাছ ফেমিলিৰ ল'ৰা যে ইমান দুনীয়াখন কঁপাই দিলে, পৃথিৱীখন কঁপাই দিলে, কোনেও বিশ্বাস কৰিব পৰা নাই বা এইটো বিশ্বাস কৰিব লগা ঘটনা হয়, কথাও নহয়। এজন শিল্পীক হেৰুৱা নাই আমি। অসম বুলি ক'লে জুবিন দা, আমি এটা সম্পদ হেৰাই পেলালোঁ। আৰু অসমত বেলেগ কোনো জুবিন গাৰ্গ নাই। সৰুৰে পৰা সেই ছংবিলাক মন মানে না, মন তোকে দিলাম, অসমীয়া ছং, আই লাভ ইউ ইয়াৰ পিছত মায়া, এইবিলাকে আমাক এইবিলাকে আমাৰ চাইল্ডহুডটো মেম'ৰেবল বনাইছে। আপোনাৰ ছংগে আমাৰ চাইল্ডহুড যদি কিবা স্পেচিয়েল আছিল, আমাৰ চাইল্ডহুড যদি মেম'ৰেবল হয়, তাৰ কাৰণ আপুনি অনলি জুবিন দা। আপোনাৰ গানে, আপোনাৰ কণ্ঠই আমাৰ চাইল্ডহুডটো আনফৰগেটেবল বনাইছে, মেম'ৰেবল বনাইছে। লাষ্টত মই এটা কথাই ক'ম, থেংক ইউ ছ' মাছ জুবিন দা ফৰ মেকিং আৱাৰ চাইল্ডহুড আনফৰগেটেবল। আপোনাৰ কণ্ট্ৰিবিউশ্যন, আপুনি সদায় ইয়াত থাকিব। বেলেগ কোনো জুবিন গাৰ্গ নাহে অসমত। জুনলি এনেকুৱা লাগি আছে মোৰ ফেমিলিৰ কোনোবা এজনক হেৰুৱাই পেলালোঁ। আপোনালোকে সকলোৱে কমেণ্ট ছেকশ্যনত RIP জুবিন দা বুলি লিখি দিব। আপোনাৰ কণ্ট্ৰিবিউশ্যন, আপোনাৰ যিমানখিনি আমাক দিছে সেইখিনি সদায় থাকি যাব আমাৰ লগত, সদায় ইয়াত থাকিব আপুনি। লাইফ আনপ্ৰেডিক্টেবল, জুবিন দাই কৈছিল যে লাইফ আনপ্ৰেডিক্টেবল, কেতিয়া কি হয় কোনেও ক'ব নোৱাৰে। বাকী তেওঁৰ কণ্ট্ৰিবিউশ্যন, তেওঁ যিখিনি আমাৰ কাৰণে কৰি গৈছে, তেওঁ সদায় ইয়াত থাকি যাব। বিলিভ মি, এনেকুৱা লাগি আছে ফেমিলিৰ কোনোবা গুচি গৈছে, বহুত আপোন কোনোবা, এনেকুৱা লাগি আছে বহুত ওচৰৰ চিনাকি কোনোবা, যদিও পাৰ্চনেলি চিনাকি নাই তেনেকুৱা। বাকী লাভ ইউ জুবিন দা, ইউ আৰ এ লেজেণ্ড। বুলি সদায় আমাৰ মাজত সদায় আপুনি জীয়াই থাকিব। আপুনি সদায় আমাৰ ইয়াত থাকিব। আপুনি অসমীয়াৰ ইয়াত থাকিব, ভাৰতীয়ৰ ইয়াত থাকিব। ধন্যবাদ।